নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বুকস এণ্ড অথৰ ৰিলেটেড পাৰ্ট 1ত 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক পবিত্ৰ অসম? পবিত্ৰ অসম নামৰ কিতাপখনৰ লেখক কোন? অপশ্যনবোৰ হ'ল অপশ্যন এ মহেশ্বৰ নেওগ, অপশ্যন বি মৃণাল তালুকদাৰ, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি হীৰেণ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহেশ্বৰ নেওগ। মহেশ্বৰ নেওগে 1974ত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু সেই বছৰতে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। 1974ত তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু সেই বছৰতে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ট্ৰেন্সলেটেড মহাভাৰত ইন আছামিজ? মহাভাৰতখন কোনে অসমীয়াত অনুবাদ কৰিছিল? অপশ্যনবোৰ হ'ল অপশ্যন এ শংকৰদেৱ, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি ৰামেশ্বৰ সৰস্বতী, অপশ্যন ডি হীৰেণ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাম সৰস্বতী। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ ৰামায়ণা? ৰামায়ণৰ প্ৰথমজন অসমীয়া অনুবাদক কোন? অপশ্যনবোৰ হ'ল অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য অথৰ অফ হস্তি বিদ্যাৰ নভা? হস্তি বিদ্যাৰ নভাৰ লেখক কোন? অপশ্যনবোৰ হ'ল অপশ্যন এ সুকুমাৰ বৰকাইত, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি কীৰ্তিনাথ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুকুমাৰ বৰকাইত। হস্তিবিদ্যাৰ নভাৰ লেখক হ'ল সুকুমাৰ বৰকাইত আৰু তেওঁ এই কিতাপখন আহোম ৰজা শিৱসিংহৰ নিৰ্দেশমৰ্মে লিখিছিল আৰু এই কিতাপখনত মেইনলি হাতীৰ প্ৰকাৰ, হাতীৰ যত্ন আৰু প্ৰতিপালন কেনেকৈ কৰা হয় সেই বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী? অপশ্যনবোৰ হ'ল অপশ্যন এ প্ৰমাদ কলিতা, অপশ্যন বি গোপীনাথ হাজৰিকা, অপশ্যন ডি দেৱেন্দ্ৰনাথ বেজবৰুৱা, অপশ্যন ডি কীৰ্তিনাথ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ? ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফৰ লেখক কোন? অপশ্যনবোৰ হ'ল অপশ্যন এ সঞ্জীৱ তালুকদাৰ, অপশ্যন বি ডক্টৰ সঞ্জীৱ বৰুৱা, অপশ্যন চি কৰ্ণ হাজৰিকা, অপশ্যন ডি শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ সঞ্জীৱ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক হালধীয়া চৰাইয়ে বাওধান খায়? হালধীয়া চৰাইয়ে বাওধান খায় কিতাপখনৰ লেখক কোন? অপশ্যনবোৰ হ'ল অপশ্যন এ হোমেন বৰগোহাঁই, অপশ্যন বি দিলীপ কুমাৰ বৰুৱা, অপশ্যন চি মহিম বৰা, অপশ্যন ডি মহেন্দ্ৰ বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। হালধীয়া চৰাইয়ে বাওধান খায় কিতাপখন হোমেন বৰগোহাঁইদেৱে লিখিছিল আৰু সেই কিতাপখনৰ ওপৰত 1987ত জাহ্নু বৰুৱাদেৱে অসমীয়া ফিল্ম এখন বনাইছিল আৰু সেই ফিল্মখনে 1988ত নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ্ছ ফিল্ম পাইছিল। হালধীয়া চৰাইয়ে বাওধান খায় কিতাপখন হোমেন বৰগোহাঁইদেৱে লিখিছিল আৰু সেই কিতাপখনৰ ওপৰত 1987ত জাহ্নু বৰুৱাদেৱে অসমীয়া ফিল্ম এখন বনাইছিল আৰু সেই ফিল্মখনে 1988ত নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ্ছ ফিল্ম পাইছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ জ্ঞান মালিনী এণ্ড এন্থলজি অফ পয়েমছ? অপশ্যনবোৰ হ'ল অপশ্যন এ ৰঘুনাথ চৌধুৰী, অপশ্যন বি আমিনুৰ ৰহমান, অপশ্যন চি ইছলাম হুছেইন, অপশ্যন ডি মফিজুদ্দিন আহমেদ হাজৰিকা। জ্ঞান মালিনী কবিতা সংকলনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মফিজুদ্দিন আহমেদ হাজৰিকা। আৰু মফিজুদ্দিন আহমেদ হাজৰিকাক আমি জোনাকী যুগৰ কবি বুলি জানো। তেওঁ জ্ঞান মালিনী কবি বুলিও জনা যায়। তেওঁ 1930 চনত গোলাঘাট জিলাত অনুষ্ঠিত হোৱা দ্বাদশ অসম সাহিত্য সভাত তেওঁ সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল
হু ইজ দ্য অথৰ অফ দ্য নভেল অঘৰী আত্মাৰ কাহিনী? অপশ্যনবোৰ হ'ল অপশ্যন এ হলিৰাম ডেকা, অপশ্যন বি কাঞ্চন বৰুৱা, অপশ্যন চি ছায়েদ আব্দুল মল্লিক, অপশ্যন ডি নিৰুপমা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছায়েদ আব্দুল মল্লিক। তেওঁ এই কিতাপখনৰ বাবে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁ তাৰোপৰি পদ্মশ্ৰী, পদ্মভূষণ, শংকৰদেৱ এৱাৰ্ড ইত্যাদি বঁটাও লাভ কৰিছিল তেওঁৰ জীৱনকালত। তেওঁ এই কিতাপখনৰ বাবে কি কৰিছিল 1972ত সাহিত্য একাডেমী বঁটা পাইছিল আৰু তেওঁ তাৰোপৰি পদ্মশ্ৰী, পদ্মভূষণ, শংকৰদেৱ এৱাৰ্ড ইত্যাদি নানা বঁটা তেওঁ জীৱনকালত লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ৰাইটাৰ অফ বনফুল, দ্য ফাৰ্ষ্ট আছামিজ পয়েট্ৰি বুক টু বি এৱাৰ্ড উইথ সাহিত্য একাডেমী? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম কবিতা পুথি বনফুলৰ লেখক কোন আছিল? অপশ্যনবোৰ হ'ল অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি ৰবীন্দ্ৰনাথ বৰুৱা, অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন ডি মফিজুদ্দিন আহমেদ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। আৰু যতীন্দ্ৰনাথ দুৱৰা দেৱ জোনাকী যুগৰ কবি আছিল। তেওঁক বনফুলৰ কবি বুলিও জনা যায় আৰু তেওঁ প্ৰথম অসমীয়া লেখক আছিল যিজনে সাহিত্য একাডেমী বঁটা পাইছিল। তেওঁ 1955 চনত বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল আৰু তেওঁ ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল 1955ত। তেওঁ 1955ত বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল আৰু তেওঁ ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিও আছিল 1955ত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।